যদি কোনোবা নিজৰ হ'বলগীয়া হয় তেতিয়া নিজেই হ'ব, কাকো জোৰ কৰি বা কৈ নিজৰ কৰিব নোৱাৰি। গীতাত লিখা আছে, যদি কাৰোবাক আপোনাৰ ভাল লাগে তেতিয়া ভাল তেওঁ নহয়, দৰাচলতে ভাল আপুনিহে, কাৰণ তেওঁৰ ভালখিনি চাব পৰা গুণ আপোনাৰ ওচৰতহে আছে। স্বামী বিবেকানন্দই কৈছে যে এই সংসাৰত বহুত কিতাপ আছে, কিন্তু আপুনি অকল সেইখিনি বস্তু শিকিব লাগে যিটোৱে আপোনাৰ জীৱনটো সহজ কৰে। সকলো বস্তু পঢ়িব আৰু শিকিবৰ কাৰণে আৱশ্যকতা নাই। জীৱনতকৈ ডাঙৰ কোনো স্কুল নাই, কষ্টতকৈ ডাঙৰ কোনো পৰীক্ষা নাই, আৰু সময়তকৈ ডাঙৰ কোনো শিক্ষক নাই। ভাগ্য কেতিয়াও ভাল আৰু বেয়া নহয়। যেতিয়া মানুহে সঁচা কথা স্বীকাৰ কৰিব নোৱাৰে তেতিয়া ভাগ্যক দুখ দিয়ে। যোনে কয় যে আপোনাৰ কাৰণে তেওঁৰ ওচৰত সময় নাই, আচলতে তেওঁৰ ওচৰত সময় বহুত থাকে, কিন্তু সেই সময়কণ আপোনাক দিব নিবিচাৰে। তেওঁ যে এই সম্পৰ্কটো মন ভৰি গৈছে, এই কথাটো যিমান আপোনাক দুখ দিব সিমানে আপোনাক কষ্টত পোৱাৰ পৰা বচাব। তেতিয়া আগলৈ তেওঁৰ ওচৰত সময়ৰ কাৰণে অপেক্ষা কৰিব নালাগে। কিছুমান মানুহে আপোনাক কেতিয়াও বুজি নাপায়। আপুনি যিমান বুজাব চেষ্টা কৰক, কিন্তু ঘূৰাই সকলো ভুল আপোনাৰ ওপৰতে দিব। তেতিয়া আপুনি বুজিব যে এই সম্পৰ্কত থকাৰ সময় শেষ হৈছে। সেই সম্পৰ্কটো বেছি দীঘল টানি কোনো মতলব নাই।